My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? ভালে আছা নিশ্চয়। আজি আমি এপিসোড 7 পঢ়িব যাম। লিখি থৈছোঁ মই এখন হাত এখন আঁকি থৈছোঁ with some tricks to remember the trigonometric ratio table. এইটো এটা ট্ৰিক্স কেনেকৈ আমি trigonometric টেবুলখন মনত ৰাখিব পাৰোঁ। তাৰ আগতে তোমালোকক এটা ধন্যবাদ দি থওঁ, কিয়নো তোমালোকে অনলাইনত ইমান কষ্টকৈ পঢ়া শুনা কৰি আছা, স্কুল যাব পৰা নাই, সেই গতিকে তোমালোকে বহুত ধৈৰ্য ধৰি পঢ়া শুনা কৰিছা। ভৱিষ্যত জীৱন তোমালোকৰ উজ্জ্বল হওক তাকে কামনা কৰিলোঁ। আমি এতিয়া ট্ৰিক্সটো প্ৰথমতে শিকি লওঁ, তাৰপিছত আমি 8.4ৰ মেথছখিনি কৰিম। অ'কে, ঠিক আছে। এতিয়া আমি ধৰা এইটো ইয়াতে আমি কৰিলোঁ কি, ধৰা আমি প্ৰথমতে ফাৰ্ষ্ট যাম sin 0 ডিগ্ৰী কিমান ওলাব যাম, আৰু কি ওলাম cos 0 ডিগ্ৰী ওলাম। ঠিক আছে, তাৰপিছতে আমি টেনটো ওলাই থলোঁ, tan 0 ডিগ্ৰী। অ'কে, এইটো কৰোঁতে আমি কি কৰিম, এটা বুদ্ধি কৰিম, চবতে আমি 2 আৰু ওপৰত √over দিম। কি দিম, তলত 2 ওপৰত √over, তলত 2 ওপৰত √over। এইটো ট্ৰিক্স মনত ৰাখিবা খালি। এতিয়া আমি চাম যে যেতিয়া আমি ধৰা সাইনটো এইফালে মুভ কৰিম আৰু কসটো এইফালে কি মুভ কৰিম, আঙুলি কেইটা আছে মুভ চাম। আমি কেনেকৈ চাম, ধৰা এইটো আঙুলি এনেকৈ বহাই চালা, পৰীক্ষা হলত তোমালোকে পুটুককৈ কৰি দিব পাৰিবা। এনেকৈ কৰিলা, এতিয়া 0 ডিগ্ৰী, সাইন 0 ডিগ্ৰী এইফালে কেইটা আঙুলি আছে চাম। মই এৰ' চিনডাল দি থৈছোঁ যে এনেকৈ কৰি এইফালে কেইটা আঙুলি আছে আমি চাম। দেখিলোঁ যে 0ৰ এইফালে আৰু আঙুলি নাই, আছে নেকি? নাই। গতিকে আমি কি লিখিলোঁ, নাই মানে 0। এতিয়া 0/2 মানে কি আহিব, 0/2 মানে 0, নহয় 0 আহি গ'ল। আকৌ cos 0টো চোৱা, cos 0টো যেতিয়া কৰিলোঁ এই 0, আমি কোনফালে যাম, এইফালে যাম, আমি মুভ কৰিম এইফালে। ঠিক আছে, এইফালে আমি মুভ কৰিম। আমি চালোঁ কেইটা আঙুলি আছে, এনেকৈ এইটো 0 হ'ল, 1 2 3 4টা আছে। ঠিক আছে, গতিকে আমি ইয়াতে কি লিখিম, 4 লিখিম। √4 মানে কি, 2/2, √4 মানে 2, গতিকে আমি কিমান পালোঁ, 1 পালোঁ। এইখিনি কিমান পালোঁ, 1 পালোঁ। অ'কে, এতিয়া tan 0টো আমি বনাব নালাগে, এইটো মই লিখি থৈছোঁ যদিও নালাগে। কিয় নালাগে, আমি জানো যে sin 0/cos 0 মানে tan 0, sin θ/cos θ = tan θ। গতিকে আমি সেইটো কৰোঁ, কি পালোঁ, এইটো পালোঁ আমি 0 আৰু এইটো পালোঁ আমি 1। ঠিক আছে, এইটো পালোঁ আমি 1। এইখিনি জেগাটো অকণ বেয়া দেখিছে, মই অকণ ঠিক কৰি লিখি দিছোঁ। অ'কে, এইটো ভাল হৈছে। আৰু এইটো কষ্ট অকণমান এইফালে লিখি দিছোঁ, এইটো হ'ল cos কোনফালে যাব, এনেকৈ। ঠিক আছে, এতিয়া আমি কি লিখিম, 0/1, 0/1 মানে কি 0, সেইকাৰণে আমাৰ tan 0 মানে 0। মই এইখিনিতে চাৰ্টখন মেলি থৈছোঁ, তোমালোকে কিতাপ মেলি ল'বা, চেক কৰিবা, ক'ৰবাত ভুল হ'ব পাৰে। গতিকে আমি চাই ল'লোঁ sin 0। এতিয়া চাইনৰ অপজিটটো কি, cosec 0, অপজিট মানে কি, বিপৰীত মানে কি, 2ৰ বিপৰীতটো 1/2। গতিকে এই দুটা মাল্টিপ্লাই কৰিলে আমি কি পাওঁ, 1 পাওঁ। গতিকে আমি তেনেকৈ এইটোকো আমি মাল্টিপ্লাই কৰিলে 1 পাওঁ। এতিয়া ঠিক আছে, আমাক সেইটো নালাগে, 0, ইয়াৰ উল্টাটো কি হ'ব, 0/1 হৈ আছে, এইটো আমি লিখিম 1/0। এইটো অকণ সৰুকৈ লিখি দিওঁ, √4। ঠিক আছে, এইটো 0/1 আছে, 1/0 লিখিলে। এতিয়া 1/0 লিখিলে আমি কি লিখোঁ, নট ডিফাইন, বা আমি অসমীয়াত কি লিখোঁ, সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। তোমালোকে দেখা পাইছানে, মই এবাৰ ভিডিঅ'টো চাই লওঁ, দেখা পাইছানে? ঠিকে আছে নহয়, ঠিক আছে, সংজ্ঞাবদ্ধ নহয়। এতিয়া আমি সেইটো পালোঁ, সেইকাৰণে আমাৰ চোৱা cosec 0টো সংজ্ঞাবদ্ধ নহয় লিখা আছে। cos 0ৰ অপজিট কি, cos 0ৰ অপজিট sec 0। তে 1/1 মানে কি, 1/1, 1ৰ তলত এটা 1 আছে, গতিকে 1/1 মানে 1, 1ৰ অপজিট 1। আৰু 10ৰ অপজিট কি আছিল, cot 0। ঠিক আছে,
সাইনৰ কস, সাইনৰ কসেক, কসৰ অপোজিট সেক, টেনৰ অপোজিট কট। কটটো আমি কি লিখিম 1/0। এতিয়া 1/0 তলত 0 হলে আমি কি কওঁ নট ডিফাইন বা সংজ্ঞাবদ্ধ নহয়। ঠিক আছে, সেই কাৰণে আমি কট 0 টো কি পাইছো কট 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 cos tan cot টো সংজ্ঞাবদ্ধ নহয়। ঠিক আছে, গতিকে তোমালোকে এনেকে 0 টো কৰিলো। এতিয়া চোৱাচোন বাকি কেটা আমি ফটাফট কৰিলো, ফটাফট। এইটো আমি টাইম লগাইছো, এবাৰ আমি টাইম নলগাও ফটাফট, কাৰণ আমাৰ আৰু মেথ কৰিব আছে। ঠিক আছে, আমি আহিলো এবাৰ sin 30 ডিগ্ৰী। sin 30 ডিগ্ৰী কি লিখিম তলত 2 লিখিম, ওপৰত √over লিখিম। ঠিক আছে, ওপৰত √over লিখিলো আমি, √over লিখিলো। তেতিয়াহলে আৰু এটা কি লিখিম cos 30 ডিগ্ৰী লিখিম, তলত কি লিখিম 2, ওপৰত কি দিম √over। আৰু এটা কি লিখিম tan 30 ডিগ্ৰী লিখিলো, তলত 2 দিম, ওপৰত √over দিম। এতিয়া চোৱা sin 30 ডিগ্ৰী বুলি কওঁতে আঙুলি আমি এনেকে ৰাখিলো। ঠিক আছে, এতিয়া 30 পৰা গণিম, কেইটা আছে 1 2 3টা আছে। কেইটা আছে আমি cos বুলি কওঁতে ইফালে কেইটা আছে 1 2 3টা, sin বুলি কওঁতে কেইটা আছে এটা আছে। 30 ডিগ্ৰীৰ পৰা ইফালে কেইটা আঙুলি আছে এটা আছে। গতিকে আমি কি লিখিম √1 লিখিম। √1 মানে কি 1/2, সেইকাৰণে sin 30 ডিগ্ৰী 2। এতিয়া আমি cos 30 ডিগ্ৰীটো গণিলোৱে, আমি চালোৱে cos 30 ডিগ্ৰী 30 ডিগ্ৰীৰ পৰা ইফালে কেইটা আছে 3টা আছে। গতিকে আমি কি লিখিলো এইটো 3 লিখিলো। ঠিক আছে, 3 লিখিলো। এতিয়া আমি এইটো √3/2, এইটো হল হাফ। এতিয়া 10ত কিন্তু এইটো নেলেখো, মই বাৰে বাৰে এইটো লিখিছো। কি কৰিম এইটো ডিভাইডেড বাই এইটো ডিভাইডেড বাই এইটো, তাৰমানে হাফ ডিভাইডেড বাই √3/2, তাৰমানে কি পাম হাফ ইনটু 2/√3, তাৰমানে কাটা কাটি গৈ কিমান থাকিল 1/√3। সেইকাৰণে এইটো কি লিখিম 1/√3। সেইকাৰণে tan 30 ডিগ্ৰী আমি কি পাওঁ 1/√3। এতিয়া আমি অপোজিট কেটা লিখি থওঁ, এইটো হল sin, সাইনৰ অপোজিট আহিলে আমাৰ কিমান cosec, cosec 30 ডিগ্ৰী, এইটো উল্টাই দিলো 2/1 মানে 2। সেইকাৰণে আমি কি পাইছো cosec 30 ডিগ্ৰী 2 পাইছো। ঠিক আছে, cosৰ অপোজিট কি পালো sec, sec 30 ডিগ্ৰী কি লিখিম 2/√3, 2 ওপৰত √3 টো 2/√3। এবাৰ আমি কি লিখিম cot, cot 30 ডিগ্ৰী কি লিখিম 1/√3 মানে √3/1 মানে √3। গতিকে আমি cot 30 ডিগ্ৰী √3 পাইছো। ঠিক আছে, এতিয়া আমি আহা পটাপট আমি বাকি কেটা ডিগ্ৰী কৰো। এই কেটা নমুছো, জাস্ট এই কেটা অলপ টাইমটো সেভ হ'ব আমাৰ। ঠিক আছে, এতিয়া আমি এক্সাম হলত তোমালোকে এনেকে এইটো ট্ৰিক্স এপ্লাই কৰিব পাৰা। এবাৰ নেক্সট কি লিখিলো 45 ডিগ্ৰী sin 45, সবতে আমি 2 দিম, ওপৰত √over দিম, এইটোত কি দিম এইটো 45 লিখিলো, এতে তলত এতে √over দিলো, তাৰপিছত tan 45 দিলো, কি দিম এতে তলত 2, ওপৰত √over দিলো। এতিয়া চোৱা tan 45 এনেকে দিলো, sin হলে ইফালে cos হলে ইফালে। ঠিক আছে, মনত ৰাখিবা 45ৰ পৰা ইফালে কেইটা আঙুলি আছে 2টা আছে। আমি কি লিখিম এইটো লিখিলো। ঠিক আছে, √2/2। এতিয়া চোৱা এইটো আমি অকন সিম্পলিফাই কৰিব লাগিব। 2 মানে কি √2 ইনটু √2 হয়নে? এতিয়া √2 কাটা গৈ কি থাকিল 1/√2। ঠিক আছে, এইটো আমি √2 আমি ভাঙি দিলো, √2 ইনটু √2 কাটা গল 1/√2। সেইকাৰণে আমি কি পাইছো sin 45 ইকুৱেল টু 1/√2 পাইছো। এতিয়া আমি cos 45 লিখিম। cos এইটো কিমান আহিল 45, এইফালে কিমানটা আছে একে আছে। চোৱা 45 টোৰ এইফালে দুটা আঙুলি, এইফালেও দুটা আঙুলি আছে, গতিকে একে ধৰণৰ হল। এইখিনি আমি কৰিয়ে থৈছো, √2/2 মানে কি পাইছো 1/√2। সেইকাৰণে আমি sin 45 আৰু cos 45 ৰ ভ্যালু একে পাওঁ। আৰু এবাৰ আহিল আমাৰ tan ৰ আকৌ এইটো লিখিলো, এইটো লিখিবই নালাগে। কি লিখিম আমি sin 45 ডিভাইডেড বাই cos 45, তাৰমানে এইটো ডিভাইডেড বাই এইটো, যেহেতু সেম
গতিকে আমি কিমান আহিব 1 আহিব 2/2 হলে 1 আহিব 3/3 হলে 1 আহিব তেনেহলে 1/√2 by 1/√2 1 আহিব এতিয়া আমি চাও বাকি কেটা cosec 45 একেবাৰে ইজি 1/√2 √2 by 1 মানে √2 এবাৰ sec 45 এইটো √2 এবাৰ cot 45 এইটো 1 1 ৰ অপোজিট 1 এবাৰ চাই লবা নেকি চাই লোৱা cot 45 মানে 1 tan 45 1 ঠিক আছে sec 45 মানে আমাৰ আহিল sec 45 √2 ঠিক আছে আৰু cos 45 sin 45 1/√2 1/√2 এতিয়া আমি আকৌ নুমুছো ৰবা মুছিলে টাইম আমাৰ লষ্ট হ'ব আমি ডিগ্ৰী কেটা মুছি দিও অকল ঠিক আছে গুটে কেটা ডিগ্ৰী আমি মুছি দিলো অলপ হলো টাইম আমি সেভ কৰিব পাৰিম ওকে সাইনটো অলপ ভালকে লিখি দিও বাৰু তোমালোকে ঘৰত কিন্তু প্ৰেক্টিস কৰিবা দেই প্ৰেক্টিস কৰিলে হ'ব এবাৰ আমি কি লিখিম sin 60 ডিগ্ৰী লিখিম তলত কি লিখিম টু ওপৰত ৰুট ওভাৰ এতেও 60 ডিগ্ৰী লিখিলো তলত কি লিখিম টু ওপৰত ৰুট ওভাৰ এতেও লিখিলো 60 ডিগ্ৰী তলত টু ওপৰত ৰুট ওভাৰ ঠিক আছে এতিয়া আমি কি কৰিলো 60 ডিগ্ৰী এইটো ঠিক আছে 60 ডিগ্ৰী এইফালে sin গনিম ফিফালে cos গনিম এইফালে কেইটা আঙুলি আছে 60 পিছফালে এটা দুটা তিনটা আছে গতিকে আমি এতে কি লিখিম 3 লিখিলো ঠিক আছে এইবাৰ cos 60 ডিগ্ৰী চাও cos 60 ডিগ্ৰী 60 এইফালে কেইটা আঙুলি আছে এটা হাতখন মই নিদিলেও হ'ব আৰু এইখন আকিয়ে থৈছো যেতিয়া ন বাৰে বাৰে দি আছো গতিকে এইফালে কেইটা আঙুলি আছে এটা গতিকে এইটো লিখিলো 1 ঠিক আছে আৰু √3/2 এইটো আৰু ভাঙিব নালাগে √3/2 এই কাৰণে আমাৰ sin 60 ডিগ্ৰী আছে √3/2 আৰু cos 60 ডিগ্ৰী আহিব √1 মানে কি আমি জানো 1/2 হৈ গল এটা tan 60 ডিগ্ৰী আমি কি কৰিম আকৌ এইটো লিখিছো হয় না গতিকে আমি কি কৰিম এইটো ডিভাইডেড বাই এইটো তাৰ মানে কি √3/2 divided by 1/2 তাৰ মানে কি হ'ব √3/2 into 2/1 মানে এইটো কাটা গল কি থাকিল √3 গতিকে tan 60 ডিগ্ৰী আমি পালো √3 আমি জানো এই tan 60 ডিগ্ৰী ভ্যালু √3 ঠিক আছে এতিয়া আমি বাকি কেটা লিখি দিও বাকি কেটা কি লিখিম এইটো 60 ডিগ্ৰী এইটো উল্টাই দিলো কি লিখিলো 2/√3 আৰু এইটো কি লিখিলো cos 60 ডিগ্ৰী গতিকে sec 60 ডিগ্ৰী কি হ'ব 2 হ'ব 2/1 মানে 2 হেকাৰণে আমাৰ sec 60 ডিগ্ৰী 2 আহিছে ঠিক আছে আৰু cos 60 ডিগ্ৰী আমি জানো হাফ আহে কাৰণ cos 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী ভ্যালু একে তোমালোকে চাবা হেতু মনত ৰাখি থবা ইয়াতে সেভ ৰাখি থবা ঠিক আছে আৰু এটা কি চাবা sin 30 ডিগ্ৰী হাফ cos 60 ডিগ্ৰী হাফ cos 60 ডিগ্ৰী হাফ sin 60 ডিগ্ৰী হাফ পাইছিলো আৰু sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী আৰু cos 60 sin 30 ডিগ্ৰী আমি হাফ পালো cos 60 ডিগ্ৰী হাফ পালো sin 60 ডিগ্ৰী √3/2 পালো আকৌ cos 30 ডিগ্ৰী √3/2 পালো তোমালোকে চেক কৰি চাবা cos একে ভ্যালু পাম আৰু sin 45 cos 45 হেতু কিন্তু একে এটো আমাৰ কিমান আহিব দুইটাই 1/√2 1/√2 আমি পাই গলো ঠিক আছে এতিয়া আমাৰ আহিল নেক্সট টু চাও নেক্সট টু কি আছে আমি অপোজিট টু tan ৰ পিছত আহিল cot tan ৰ পিছত cot 60 ডিগ্ৰী কি লিখিম √3 মানে 1 মানে 1/√3 হৈ গল এবাৰ আমি কি কৰিম 90 লিখিম এবাৰ আৰু অলপ টাইম সেভ কৰো এই 6 কেটা মুছি দিও 6 টু মুছি দি আমি 9 কৰিম 9 কৰি এইকেটা মুছি দিলো ঠিক আছে তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা কিন্তু প্ৰেক্টিস নকৰিলে ইজি বস্তুটো টান হয় এটো মই আগতে কৈছো এটো 90 ডিগ্ৰী এইটো দিলো 90 ডিগ্ৰী আমি আগতে ফাৰ্ষ্টতে তিনটা কৰিম তাৰ পিছত বাকি কেটা অটোমেটিক ওলাই যাব ওকে এইটো বাৰু মুছি দিও লিখি থলো একো নাই 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী ওকে এতিয়া আমি তলত কি লিখিম 2 ওপৰত √over 90 ডিগ্ৰী বুলি কওঁতে এইটো আহিল হাত নিদিও এবাৰ ঠিক আছে 90 ডিগ্ৰী এইফালে কেইটা আঙুলি থাকিল 1 2 3 4টা চাৰিটা আঙুলি থাকিল গতিকে এটা লিখিলো 4 √over 4 মানে 2 2/2 মানে
1 ঠিক আছে সেইকাৰণে আমি কি পাইছোঁ sin 90 ডিগ্ৰী ইকুৱেল টু 1 পাইছোঁ ঠিক আছে এতিয়া আমি আহিলোঁ cos 90 ডিগ্ৰী এতিয়া কি লিখিম টু ওপৰত লিখিলোঁ ৰুট অভাৰ cos 90 ডিগ্ৰী এইফালে sin 90 ডিগ্ৰী এইফালে কেইটা আঙুলি 1 2 3 4টা পাম এইফালে বুলি ক'লোঁ কেইটা আছে এটাও নাই 90 ডিগ্ৰী এইফালে আঙুলি আছে নেকি নাই গতিকে আমি লিখিলোঁ 0 0/2 তাৰ মানে কি পালোঁ 0 ঠিক আছে 0/2 0 মোৰ খুব গৰম লাগিছে মই ফেনখন অফ কৰি থৈছোঁ কিয় জানা তোমালোকৰ কাৰণে যাতে সাউণ্ডটো আহি ডিস্টাৰ্ব নহয় তোমালোকে ভিডিঅ'টো যাতে ভালকৈ চাব পাৰা গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ চাবা ঠিক আছে এবাৰ আহিল tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী কি এই sin 90 ডিভাইডেড বাই cos 90 সেইটোৱে sin 90 বাই cos 90 তাৰমানে কি 1/0 আকৌ তলত 0 আহিলে আমি কি লিখোঁ নট ডিফাইন বা সংজ্ঞাবদ্ধ নহয় সেইকাৰণে এইটো 1/0 tan 90 ডিগ্ৰীটো আমাৰ কি লিখিছে সংজ্ঞাবদ্ধ নহয় ঠিক আছে আৰু cot 90 ডিগ্ৰীটো সেইটো মই এপিছডত দেখুৱাই দিছোঁ অৱশ্যে তথাপি মই এতিয়া কওঁ এইটো নট ডিফাইন হ'লে এইটো তাৰমানে কি আহিব cotটো কি আহিব tanটো আহিছে sin by cos আৰু cotটো কি আহিব cos by sin এইটো 0/1 তাৰমানে কি আহিব 0/1 মানে কি আহিব 0 ঠিক আছে এইটো আহিব 0 এতিয়া আমি গোটেইকেইটা ভেলু আমি একদম এই আঙুলিকেইটা আঁকিয়ে আমি গম পাই গ'লোঁ ঠিক আছে ভিডিঅ'টো দেখা পাইছা ঠিক আছে আমি ফটাফট তেতিয়াহ'লে তোমালোকে এইখন এপ্লাই কৰিবা একদম ঘৰত ট্ৰাই কৰিবা ভালদৰে পাৰি যাবা একদম মনত থাকি যাবা আৰু এইখন মনত নাথাকিলেও আমি ট্ৰিক্স কৰি কেনেকৈ ওলাব পাৰোঁ মই দেখুৱাই দিলোঁ তোমালোকে কৰিবা ঠিক আছে আজি আমি 8.4ৰ আগৰ এপিছডত মই 1 আৰু 2টো নাম্বাৰ 1 2 কৰি থৈছোঁ নাম্বাৰ 3 আমি আজি কৰিম 3 1 2 কি দিছে চোৱা sin of 63 ডিগ্ৰী প্লাছ sin square 63 ডিগ্ৰী sin square 27 ডিগ্ৰী ঠিক আছে 8.4 এইটো মুছি দিলোঁ মই অলপ ডিষ্টিংক্ট হ'ব তেতিয়া ঠিক আছে আৰু ডিভাইডেড বাই কৈছে cos square 17 ডিগ্ৰী প্লাছ cos square 73 ডিগ্ৰী ওকে এইটোৰ আমাৰ ভ্যালু ওলাব দিছে আগতে আমি পঢ়ি থৈ দিছোঁ কেনেকুৱা পঢ়িছোঁ যে 8.4 আমি কেনেকৈ পঢ়িছিলোঁ যে sin of 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু আমি কি পাইছিলোঁ মনত আছেনে তোমালোকৰ নিশ্চয় মনত থাকিব নথকা নহয় গতিকে আমি কি পাইছিলোঁ তোমালোকে মনত পেলোৱা sin 90 ডিগ্ৰী মাইনাছ থিটা গ'লোঁ cos থিটা cos 90 ডিগ্ৰী মাইনাছ থিটা গ'লোঁ sin থিটা এই চাৰ্টখন আমি ইয়াত এপ্লাই কৰিম ওকে আমি কি কৰিলোঁ এটা আমি কনভাৰ্ট কৰিলোঁ দেখিছোঁ sin square এনেকুৱা দেখিছোঁ sin square থিটা প্লাছ sin square থিটা এনেকুৱা লাগিছে sin square থিটা প্লাছ cos square থিটা হৈ গ'লে আমি 1 লিখিব পাৰোঁ সেইটো কৰিব পাৰোঁ নেকি ট্ৰাই কৰিম কাৰণ সেইকেইটা আমি ফৰ্মুলা জানো স্কুৱেৰৰ ফৰ্মুলাকেইটা আমি জানো sin square থিটা প্লাছ cos square থিটা ইকুৱেল টু 1 প্লাছ cos square থিটা ইকুৱেল টু cos square থিটা 1 প্লাছ tan square থিটা ইকুৱেল টু sin square থিটা তোমালোকে ট্ৰাই কৰিবা ওকে এতিয়া আমি এইটো এতিয়া প্ৰথমটো থাকক আমাৰ ওকে প্ৰথমটো আমি নকৰোঁ মোক অলপ পেনটোৱে দিগদাৰ দি আছে sin square 63 ডিগ্ৰী প্লাছ এইটো লিখিলোঁ sin square এইটো ইন টাৰ্মছ অফ 90 ডিগ্ৰী মাইনাছ কিবা কৰিব পাৰোঁ নেকি আমি চাওঁ তেতিয়াহ'লে পাৰিম এইটো 90 ডিগ্ৰীৰ পৰা কি মাইনাছ কৰিলে আমি 27 পাওঁ চাওঁ 90 ডিগ্ৰীৰ পৰা কি মাইনাছ কৰিলে 27 পাওঁ সেইটো কৰিব আমি কি কৰিব লাগিব 97ৰ পৰা ডাইৰেক্ট 27 কৰি চাওঁ কিমান পালোঁ এইটো 6 তাৰমানে 63 ডিগ্ৰী মাইনাছ কৰিলে 90ৰ পৰা অৰিজিনেলটো আমি একে পাব লাগিব কিন্তু আমি এক্সামৰ কপি চেক কৰোঁতে দেখিছোঁ বহুত ষ্টুডেণ্টে কিন্তু কি কৰে 97 মাইনাছ 27 বুলিয়ে লিখি থৈ দিয়ে তেতিয়া কিন্তু আকৌ আনচাৰটো 63 আহিব ওপৰত 63 আছে নেকি নাই গতিকে আমি কি কৰিব লাগিব 63টোহে পাব লাগিব নহয় সেইকাৰণে কৰি চাইলোঁ কিন্তু পাতোতে আমি কি লিখিম 90 মাইনাছ 63 ওকে এতিয়া তোমালোকে বুজি পাই গৈছা
আচ্ছা তোমালোক ইমান ভাল ভাল ল'ৰা ছোৱালী ইমান কষ্ট কৰি পঢ়িছা আচ্ছা এইবাৰ আমি এইবাৰ এইটো কৰিলে এইবাৰ এইটো কৰি চাওঁ ঠিক আছে এইটো তোমালোকে ভাবিব পাৰা যে মেডামে ছেকেণ্ডটো কৰিলে এইবাৰ ফাৰ্ষ্টটো কৰিলে এইটোৱে নেকি নিয়ম নহয় সেইটো নহয় আমি দেখিছোঁ যে এইটো হয় কৰিম নহয় সেইটো কৰিলেও কথা নাই একেই কথা মই এনে হেৰিটো বদলাই দিছোঁ আৰু এইটো হ'ল cos স্কুৱেৰ ঠিক আছে cos স্কুৱেৰ এইটো 90 ডিগ্ৰী লিখিব পাৰোঁ আমি সেইটো যিকোনো এটা লিখিম তাৰমানে আৰু এইটো আমি 90 ডিগ্ৰী মাইনাছ কি কৰিলে 17 পাওঁ চালোঁ 90ৰ পৰা 17 মাইনাছ কৰিলোঁ এইটো কি পালোঁ 73 গতিকে আমি কি মাইনাছ কৰিব লাগিব 73 ঠিক আছে আৰু এইফালে আমি কি লিখিলোঁ cos স্কুৱেৰ 73 ওকে এতিয়া আমি কি পালোঁ চোৱা এতিয়া আমি পালোঁ প্ৰথমটো চাই লিখিলোঁ sin স্কুৱেৰ 63 ডিগ্ৰী প্লাছ এইটো কি লিখিম আমি কি পাইছিলোঁ sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা গতিকে ইয়াত যদি স্কুৱেৰ দিওঁ কিবা দিগদাৰ আছে নেকি নাই একে কথা যদি স্কুৱেৰ নিদিয়াকৈ এইটো হয় স্কুৱেৰ দিলেও এইটোৱে হ'ব গতিকে এইটো আমি কি পালোঁ cos স্কুৱেৰ 63 ডিগ্ৰী পাই গ'লোঁ ঠিক আছে এতিয়া আমি তলৰটো চাওঁ কি পালোঁ এইটো কি পাম sin স্কুৱেৰ 73 ডিগ্ৰী আৰু এইটো কি পালোঁ cos স্কুৱেৰ 73 ডিগ্ৰী এতিয়া চোৱা এতিয়া মজা হয়নে ধুনীয়া হৈ গ'ল sin স্কুৱেৰ এইটো থিটা মানে যেনিবা 63 ইয়াত থিটা মানে 63 sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা কিমান 1 এইটো 1 লিখিলোঁ ইয়াতে থিটা মানে ধৰা 73 sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা 1 গতিকে 1/1 সমান কিমান আহিল 1 ইজি নহয় একদম ইজি টান বুলি নাভাবিবা ইজি একেবাৰে ঠিক আছে এইবাৰ নেক্সটটো কি দিছে চাওঁ নেক্সটটো আমাক দিছে নেক্সটটো আচলতে তোমালোকে এটা তোমালোকে কৰিবও পাৰা আমাক দিলে sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী ঠিক আছে দেখিছানে তোমালোকে সৰু হৈছে অলপমান সৰু হৈছে ঠিক আছে আচলতে বহুত দূৰত আছে বস্তুটো ঠিক আছে আমি এতিয়া কি কৰিম যিকোনো এটা আমি আগৰ দৰে কনভাৰ্ট কৰিম ঠিক আছে প্ৰথমটো আমি sin 25 লিখিলোঁ আৰু পিছৰটো আমি কি লিখিম cos 90 ডিগ্ৰী মাইনাছ কি হ'লে 65 আহে আমি চাওঁ কিমান আহে হ'লে চাওঁ আমি চালোঁ 90 ডিগ্ৰী মাইনাছ 65 কৰিলোঁ এইটো আহিল কিমান এইটো থাকিলে 25 তাৰমানে আমি কি মাইনাছ কৰিব লাগিব 25 মাইনাছ কৰিব লাগিব ওকে এটা আমাৰ আহিল এইখিনি আৰু এইখিনি আছে এতিয়া প্লাছ cos 25 আৰু পিছৰটো বদলাই দিলোঁ sin 90 মাইনাছ কি দিলে হ'ব কাৰণ আগৰটোৰ দৰে 65 আছে গতিকে আমাৰ কি দিব লাগিব 25 দিব লাগিব ওকে অলপ ডাঙৰকৈ লিখিছোঁ এবাৰ এতিয়া আমি চাওঁ এইটো লাইনত প্ৰথমটো আমি চাই লিখিলোঁ sin 25 ইনটু cos 90 ডিগ্ৰী মাইনাছ থিটা কিমান আহিব sin থিটা গতিকে এইটো লিখিলোঁ sin 25 ডিগ্ৰী আৰু প্লাছ এইটো কি লিখিম cos 25 ইনটু sin 90 ডিগ্ৰী মাইনাছ থিটা কিমান cos থিটা মানে 25 গতিকে cos 25 বুজি পাইছা নহয় sin এই প্ৰথমটো চাই লিখিলোঁ পিছৰটো cos 90 ডিগ্ৰী মাইনাছ থিটা কিয় কৰিলোঁ যাতে এইটো sin থিটা ইনটু sin থিটা হয় sin স্কুৱেৰ থিটা হয় আৰু এইটো cos থিটা ইনটু cos থিটা হয় cos স্কুৱেৰ থিটা হয় সেইকাৰণে কৰিলোঁ এতিয়া cos 90 ডিগ্ৰী মাইনাছ থিটা কৰিলোঁ ওকে পিছৰটো এইটো কৰিলোঁ এতিয়া আমাৰ কি আহিল এতে আহিল এতে sin cos 90 ডিগ্ৰী মাইনাছ থিটা মানে sin থিটা সেইকাৰণে থিটা মানে 25 গতিকে sin 25 লিখিলোঁ ঠিক তেনেদৰে পিছৰটো লিখিলোঁ এতিয়া আমাৰ কি আহিল sin স্কুৱেৰ 25 আহি গ'ল sin স্কুৱেৰ থিটা যেনিবা sin থিটা মানে 25 sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মানে 25
গতিকে আমি কিমান পালোঁ 1 পালোঁ এইটোৰো আমি আনসাৰ 1 পালোঁ ঠিক আছে তোমালোকে এইকেইটা ট্ৰাই কৰিবা আমি তেতিয়াহ'লে 4 টো যাওঁ 4 4 টো কি আছিলে এটাটো আমি এইটো মই মনত আছে এইটো এছএছএলসিত আহিছিল তোমালোকক কৰিও দিছিলো মানে শুদ্ধটো ওলাব দিছে কাৰেক্টটো কৰিব দিছে sec square a minus 9 tan square a ওকে এবাৰ আমি কি কৰিলো 9 কমন ললো sec square a minus tan square a আৰু এইখিনি মানে আমি কিমান পাইছিলো 1 পাইছিলো কাৰণ কিয় আমি পাইছিলো 1 plus tan square theta equal to sec square theta এতিয়া যদি আমি এই tan টো হিফালে লৈ যাও 1 equal to sec square theta minus হিটো হিফালে নিলো tan টো হিফালে নিলো minus tan square theta হয়নে ফৰ্মুলাটো হেতু গতিকে আমি হেতু পালো 1 এইটো ফৰ্মুলাৰ পৰা পাইছো গতিকে 9 into 1 equal to 9 গতিকে কারেক্ট অপশন ইজ 9 মানে বি বি টু কারেক্ট ঠিক আছে বি ইজ কারেক্ট এবাৰ আমি আহিলো 2 অবশ্যই ইমান শর্ট নহয় এটো বহুত সৰু উটুকৈ হৈ গল এটো অকন চাবা তোমালোকে মই কি কৰিছো কি আছে 1 plus tan theta plus sec theta into 1 plus cot theta minus cosec theta equal to option দিয়া আছে 0 1 2 minus 1 কোনটো হয় 1 plus tan theta plus sec theta 1 plus cot theta minus cosec theta ঠিক আছে আমি চাও আৰু এটা লাইনত নাতিল দেই তোমালোকৰ কিন্তু কপিত আকি যাব মোৰ এটা লাইনত নাতিলে বোৰ্ডত ডাঙৰকৈ তোমালোকক দেখাব লগা হৈছে দূৰত্বত আমাৰ হেৰিটো দূৰত আছে গতিকে দেখা পোৱা দিগদাৰ হয় যে আমি tan theta টো লিখো tan theta টো আমি sin theta by cos theta লিখো ঠিক আছে sin theta by cos theta plus sec theta টো হল 1 by cos theta ৰ অপোজিট into হিটো তেনেকে লিখো 1 plus cot theta কি লিখিম cos theta by sin theta আৰু minus cosec theta মানে 1 by sin theta ঠিক আছে এতিয়া আমি উপৰ লাইনটো মুছি দিলো উপৰত কৰো তে আমি কি পালো এই ইয়াতে এলসিএম লম ঠিক আছে এলসিএম আমাৰ লবলে ইকুৱেল টু তলত লিখিব লাগিব তে কি লিখিলো cos theta লিখিলো cos theta 1 এৰে 1 ক cos theta ডিভাইড কৰিলে cos theta into 1 cos theta ডাইৰেক্ট cos theta লিখিলেও কথা নাই 1 into cos theta আৰু ওপৰত হেতু কি আহিব cos theta কাটা গল plus sin theta cos theta কাটা গল কিমান থাকিল plus 1 into এবাৰ আমাৰ আহিল নেক্সট লাইনটো এইটোটা মানে এইটো এলসিএম এইটোটো আমি কি লিখিলো তলত আহিল sin theta আগৰটোৰ দৰে 1 আছে গতিকে এইটো কি আহিব ডাইৰেক্ট এবাৰ sin theta plus sin theta ৰে sin theta ডিভাইড কৰিলে 1 into cos theta plus cos theta minus আছে sin theta ডিভাইড কৰিলে 1 থাকিল 1 into 1 1 হল ঠিক আছে এইখিনি পালো এতিয়া আমি এটা লুপ দিও কি কৰো সোৱা এইটো sin theta plus cos theta মানে এইটো পিছত আছে আগত লিখি দিব পাৰি 2 plus 3 equal to 3 plus 2 2 plus 3 equal to 3 plus 2 যদি হয় cos theta plus sin theta to sin theta plus cos theta লিখিব পাৰো তেতিয়ালে এইখিনি বস্তু এই এনেকে ডট ডট দিয়াখিনি একে হয়নে ধৰি ললো সেইখিনি আমি a তে দেখিবলৈ কেনেকুৱা হ'ব a plus b into a minus b যদি আমি হেতু কিবা কৰি কৰিব পাৰো তেতিয়া হলে কিবা আমাৰ লাভ হ'ব নেকি আমি চাও তে আমাৰ এটা লাইনত আছে মোৰ কিন্তু এটা দুটা লাইন হৈ আছে ঠিক আছে আমি তেতিয়া হলে যদি আমি এলসিএম লব লাগে তেতিয়া হলে আমাৰ তলত কেনেকুৱা আহিব লাগিব sin theta into cos theta আহিব তেতিয়া cos theta কাটা যাব আকৌ sin theta টো কিন্তু
থাকি যাব ঠিক আছে আমাৰ ইয়াতে ইনটু দিয়া আছে ঠিক আছে তেতিয়া হলে আমি কৰিলো কোনো কথা নাই আমি তেনেদৰেই কৰো এইটো আহিল আমাৰ এটা লাইনত পাতি দিও cos theta sorry sin theta ভিডিওটো দেখিছানে তোমালোকে ভালকে দেখি সৰু হৈছে নেকি আখৰবিলাক অলপমান চাই ল'বা তোমালোকে বেছি সৰু হ'লে মই অলপ আকৌ ডাঙৰ কৰি লিখিব লাগিব চাই লওঁ যদি দেখিছা তেতিয়াহ'লে ওকে যদি নাই দেখা আকৌ কৰিব লাগিল আকৌ sin theta plus cos theta আমি হেতু কৰি ললো এতিয়া আমি এটা লাইনত দেখা পাইছা যেতিয়া আমি লিখিব পাৰো ডাইৰেক্ট sin theta into cos theta লিখিলো পূৰণ কৰি দিলো এনেকুৱা কৰিলো তাৰ মানে ধৰা a by 2 into b by 3 এটো কি লিখিম 2 into 3 a into b এনেকুৱা নিলিখিম জানো আমি গতিকে যেহেতু আমাৰ মাল্টিপ্লাই হৈ আছে তলে তলে মাল্টিপ্লাই উপৰে উপৰে মাল্টিপ্লাই sin theta into cos theta এনেকৈ লিখিলো তে আমি কি লিখিম sin theta plus cos theta কিন্তু নাতিব হেতুৱে প্ৰবলেম হৈছে অলপ সৰু এইটো লাইন হ'ব ইয়াৰ পিছৰ লাইনটো ডাঙৰ হৈ যাব ঠিক আছে এটো লিখিলো আমি sin theta টো আগত লিখি দিলো ইনটু cos theta লিখিলো উপৰটো আহিব sin theta টো আমি আগত লিখিলো sin theta plus cos theta plus 1 আৰু এটো কি লিখিলো sin theta plus cos theta minus 1 এনেকুৱা নহব জানো এইটো পাতিলো আমি এতিয়া ঠিক আছে কোনোমতে এটা লাইনত আনি দিছো এতিয়া আমি অকন ডাঙৰ কৰি লিখিম বাৰু দেই তোমালোকে জুম কৰিলে দেখা পাবা আৰু এটা কথা মই তোমালোকক কৈ দিও যে মই হেতু এটা এপিসোড বনাম বুলি ভাবিছো বহুতে মানে লাৰ্নাৰ বিলাকে মও লাৰ্নাৰে দিছো মও শিকিহে আছো ইউটিউবত মানে কি হয় যত ব্লু লাইনটো আছে তাতে তোমালোকে ক্লিক কৰিবা এনে ভিডিওটো ক্লিক কৰি দিলে পুৰা কৈ দেখা পোৱা নাযাব পাৰে তে তোমালোকে ব্লু লাইনত গলা ইউটিউব পাবা ইউটিউবত গৈ পেলে চাবা আৰু তাতে তোমালোকে এইফালে এনেকে স্কয়াৰ এটা আছে এনেকে কৰি এনেকে এইখিনিতে এইটো ক্লিক কৰি দিবা তেতিয়া ফুল ভাৰ্সনটো আহি যাব ঠিক আছে হেতু তোমালোকে কৰি চাবা আৰু এটা আছে এইখিনিতে আৰু এটা এৰো চিন আছে এই এৰো চিনটো ক্লিক কৰিলে মই তলত কি লিখিছো তোমালোকে দেখা পাবা বহুতে এই কথাটো জানা নাই মোক কৈছে কৈ দিবলৈ মই কেনে আজি কৈ দিছো বহুতে জানে কোনো কথা নাই আচ্ছা এতিয়া আমি কৰিলো কি এইখিনি ধৰি ললো আমি a এইখিনি a আৰু এইখিনি ওপৰত ৰাইট চিন দিয়াটো যেনিবা b ঠিক আছে আমি ওপৰ লাইনটো অলপ মুছিব পাৰো আমি এনেকে লিখিব পাৰো তাৰ মানে দেখা এটো এনেকুৱা হল a plus b into a minus b হয় নে দেখা লেট বুলি নেলেখো আৰু ডাইৰেক্ট লিখি দিম ঠিক আছে গটিকে কি আহিব a plus b into a minus b কি হ'ব a square minus b square হ'ব a মানে কি a মানে এটা হইব sin theta plus cos theta a মানে sin theta plus cos theta b মানে 1 ঠিক আছে ক্লিয়ার এতিয়া আমি কি লিখিম ইকুয়াল টু a square মানে কি a মানে sin theta plus cos theta a square minus b square আৰু তলৰটো একেই লিখিম sin theta into cos theta লিখিম ওকে ঠিক আছে কিছুমানে a b লৈ লিখিবও পাৰা একো নাই নিলিখিলেও কথা নাই এতিয়া আমি সোৱা উপৰটো আমি এক্সপান্ড কৰি দিও ভাঙি দিও a plus b whole square তোমালোকে জানা a plus b whole square মানে কি a square plus 2ab plus b square গতিকে আমি হেতু লিখিম কি লিখিম a মানে হল sin square theta plus 2ab 2 into sin theta into cos theta plus b square মানে cos square theta আৰু ইফালে এটা minus 1 থাকিল ইফালে minus 1 এটা থাকিল আৰু তলত কি থাকিল sin theta into cos theta এতিয়া ওপৰত কি হল sin square theta
প্লাছ কছ স্কুৱেৰ থিটা মিলি কিমান হ'ল 1 হ'ল 1 প্লাছ 2 সাইন থিটা ইনটু কছ থিটা মাইনাছ 1 বাই সাইন থিটা ইনটু কছ থিটা ঠিক আছে এইখিনি পালো অকমান দীঘল এইটো আৰু তোমালোকে ভয় নকৰিবা এক্সামত ইমান দীঘল নিদিয়ে কিয় কাৰণ মাৰ্কছ বেছি দিব লাগিব মাৰ্কছটো মিলাব লাগিব ন গতিকে আমাৰ মাৰ্কছটো মিলাবলৈ এনেকুৱা দীঘল এটা নিদিয়ে আচলতে তথাপি আমি সব কৰাটো উচিত মই আগতেই কৈছোঁ যে যি কৰিবা যিটো লেসন পঢ়িবা পুংখানুপুংখভাৱে পঢ়িবা একদম বঢ়িয়া মাৰ্কছ পাই যাবা আৰু যিটো নপঢ়া এৰি দিলা বেলেগ কথা ঠিক আছে এতিয়া 1 1 কেনসেল গ'ল কি থাকিল 2 1 1 কেনসেল গ'ল 2 sin থিটা ইনটু cos থিটা থাকিল হয়নে এইটো আৰু এইটো কেনসেল গ'ল এইখিনি থাকিল আৰু তলত কি থাকিল sin থিটা ইনটু cos থিটা এইটোৰো আকৌ এইটো কেনসেল গ'ল কি থাকিল 2 গতিকে আমাৰ কাৰেক্ট অপচনটো আহিল 2 যিটো দিয়া আছে সেইটোৱে আমি কোনটো কৰিছো সেকেন্ডটো 2 তাৰমানে C2 আমাৰ কাৰেক্ট ওকে তোমালোকে বুজি নাপালে ভিডিওটো আকৌ ৰিপ্লে কৰি চাবা দুবাৰ তিনিবাৰ চাই থাকিবা হয় নহয় ঘৰতে আছা এতিয়া আৰু তেনেকৈ চাই থাকিবা ঠিক আছে আমাৰ 2 হৈ গ'ল এবাৰ আমাৰ কি দিছে 3 দিছে দুটা আছে ইয়াতে sec a plus tan a into 1 minus sin a 1 minus sin a দেখিছানে দেখিছা 1 minus sin a এতিয়া আমি ঠিক আছে এতিয়া আমি কৰিলো ব্লু লিখিছো দেই ব্লু ভাল নালাগে ব্ল্যাকটোৱে ভাল লাগে sec a টো আমি কি লিখিব পাৰো 1 by cos a tan a টো কি লিখিব পাৰো sin a by cos a আৰু ইফালে কি থাকিল 1 minus sin a ভিডিওটো দেখা পোৱা গৈছে নে গৈছে নহয় আচ্ছা ঠিক আছে এতিয়া আমি লিখিলো প্ৰথমটো আমি কি কৰিলো এলসিএম ললো কি পালো cos a পালো আৰু ওপৰত কি থাকিব 1 plus sin a থাকিল আৰু সিফালে এইটো কিমান থাকিল 1 minus sin a ইয়াক আমি ওপৰতে লিখিয়ে থব পাৰো 1 minus sin a পাৰোনে একো নাই 2/3 into 5 আছে আমি এটো এনেকৈ লিখিব পাৰো 2 into 5/3 একা কথা নহয় জানো এই কথা এখানে আমি একটা লাইনত লিখি দিলো ওকে এতিয়া আমাৰ আহিল সোয়া উপৰটো আহিল a plus b into a minus b তাৰ মানে কি আহিল a square minus b square a square minus b square মানে 1 square minus b মানে sin square a তলত থাকিল cos a থাকিল হয় cos a থাকিল এতিয়া আমি কি পালো সোয়া লাস্ট লাইনটো মুছা নাই মই লাস্ট লাইনটো আমি পালো লাস্ট লাইনটো চাও ব্ল্যাকটো ভাল লাগে বেছি উজ্জ্বল দেখি ব্ল্যাকেৰে লিখিলে সেইকাৰণে মই ব্ল্যাক ইউজ কৰো এইটো কি আহিল 1 থাকিল 1 minus sin square a তলত থাকিল cos a 1 minus sin square মানে a মানে কি cos square a কাৰণ আমি ফৰ্মুলা কি জানো sin square a plus cos square a equal to 1 এতিয়া গতিকে আমাক কি লাগে আমাক cos square a সমান কিমান হ'ব 1 এটো ইফালে লৈ গৱা minus sin square হয়নে যে এটাৰ পৰা আমি কেনেকৈ ফৰ্মুলা ওলাইছো মই আগৰ এপিসোডত দেখাই দিছো তোমালোকে চাবা এতিয়া ওপৰত দুটা cos এ তলত এটা cos এ কেনসেল কৰি কেইটা থাকিব cos a গতিকে আমাৰ কারেক্ট অপচন নাম্বার 3 ডি হৈ গল ঠিক আছে তেতিয়াহলে আমাৰ আৰু এটা আছে
আমাৰ টাইম কিমান হ'ল সেইটোও চাই লৈছোঁ ঠিক আছে বেছি যোৱা নাই অ'কে এতিয়া আমি আৰু এটা আছে সেইটো চাওঁ অ'কে এতিয়া লাষ্টটো আমাৰ আছে লাষ্ট তিনিটো হৈ গ'ল চাৰিটো কৰিব আছে চাৰিটো কৰোঁ 1 + 10 স্কুৱেৰ a 1 + 10 স্কুৱেৰ a by 1 + cos স্কুৱেৰ a 1 + cos স্কুৱেৰ a এইটো কোনটো কাৰেক্ট আমি চাওঁ ঠিক আছে একদমেই সহজ যেন লাগিছে দেখাত কি কৰিবা আমি ডাইৰেক্ট লিখিব পাৰোঁ 1 + 10 স্কুৱেৰ a মানে কি sec স্কুৱেৰ আৰু 1 + cos স্কুৱেৰ a মানে cosec স্কুৱেৰ a সেইটোও লিখি দিব পাৰোঁ বা 10 টো আমি sin cos লৈও লৈ যাব পাৰোঁ আচ্ছা তেতিয়াহ'লে আমি কি পাওঁ চাওঁ তোমালোকে ফৰ্মুলা কেইটা খালি মনত ৰাখিবা যে আমি ফৰ্মুলা কেইটা কি পাইছিলোঁ যে 1 + 10 স্কুৱেৰ a এইকেইটা 1 + cos স্কুৱেৰ a = cosec স্কুৱেৰ a আৰু 1 + 10 স্কুৱেৰ a = sec স্কুৱেৰ sec স্কুৱেৰ a লিখিলে আমি 1/cos স্কুৱেৰ a লিখিব পাৰোঁ আৰু এইটো 1/sin স্কুৱেৰ a লিখিব পাৰোঁ সেইটোও লিখিব পাৰোঁ বা কোনোবাই বোলে নহয় মই 10 টো sin স্কুৱেৰ a / cos স্কুৱেৰ a লিখিম আৰু এইটো cos স্কুৱেৰ a / sin স্কুৱেৰ a ওকে লিখিব পাৰা মই কিন্তু ফৰ্মুলা কেইটাই লিখি দিওঁ 1 + 10 স্কুৱেৰ a মানে sec স্কুৱেৰ a 1 + cos স্কুৱেৰ a মানে cosec স্কুৱেৰ a ফৰ্মুলা কেইটা মনত ৰাখিবা খালি কি লিখিব আমাক 1 sin স্কুৱেৰ থিটা + cos স্কুৱেৰ থিটা = 1 1 + 10 স্কুৱেৰ থিটা = sec স্কুৱেৰ থিটা 1 + cos স্কুৱেৰ থিটা = cosec স্কুৱেৰ থিটা ঠিক আছে এতিয়া আমি লিখো যে sec মানে কি লিখো sec মানে হ'ল 1/cos স্কুৱেৰ a আৰু cosec স্কুৱেৰ মানে 1/sin স্কুৱেৰ a ঠিক আছে চোৱা পুতুককৈ হৈয়ে যাব এইটো কেনেকুৱা 1/cos স্কুৱেৰ a টো আমি 1/cos স্কুৱেৰ a লিখিলোঁ আৰু এইডাল মানে কি ডিভাইডটো আমি মাল্টিপ্লাই কৰি দিলোঁ এইটো উল্টাই দিলোঁ তাৰমানে কি লিখিলোঁ sin স্কুৱেৰ a/1 আচলতে 1 নেলিখিলেও আমাৰ বুজিবৰ কাৰণে লিখিলোঁ তেন্তে হ'লে আমি কি পালোঁ sin স্কুৱেৰ a/cos স্কুৱেৰ a এইখিনি মানে কি tan স্কুৱেৰ a হয়নে tan স্কুৱেৰ a ক'ত আছে আমাৰ d গতিকে আমাৰ এইটো আহিব d ঠিক আছে তেতিয়াহ'লে আমি নাম্বাৰ 5 টো আমাৰ আমি পিছৰ এপিসোডত কৰিম আজি আমি এইটো এপিসোড ইমানতে সামৰিছোঁ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে বেল আইকনটো এইফালে যিটো থাকিব হেলো তোমালোকে ক্লিক কৰিবা তেতিয়া নটিফিকেশনত মই তোমালোকৰ লগত কি কৰি আছো তোমালোকে গম পাই থাকিবা ঠিক আছে আৰু হেতু তোমালোকে আৰু ভিডিওটো ৰিপ্লে কৰি চাবা কিবা ভাল পাইছা বেয়া পাইছা মোক কমেন্ট কৰিবা প্লিজ কমেন্ট কৰিবা কমেন্ট বক্সত গৈ কৰিবা ষ্টুডেন্টে কৰা নাই বেলেগে কৰি আছে তোমালোকে কৰা নাই কিয় কৰা নাই কৰিবা আৰু এটা কথা কম আৰু পাৰিলে লাইক এটা দিবা আৰু লাইক দিলে মই এনকাৰেজমেন্ট পাওঁ ঠিক আছে মই আশাবাদী তোমালোকে চেষ্টা কৰা ঘৰত ভালদৰে পঢ়া শুনা কৰা তোমালোকৰ বেষ্ট উইচেছ থাকিল যাতে লাইফটো তোমালোকৰ লাইফ খুব ভাল হ'ব কাৰণ এনেদৰে পঢ়া শুনা কিন্তু আমি কোনেও কৰা নাছিলোঁ যে তোমালোকে কৰিছা ইমান কম বয়সত যে তোমালোকটো বহুত উস্তাদ হৈ গৈছা ঠিক আছে যে তোমালোকে থ্যাংক ইউ সো মাচ ওকে বাই বাই